Hey guys, and welcome back to my YouTube channel. So, আজি মানে এইটো ব্লগটো অকণ ডিষ্ট্ৰিক্টৰ বাহিৰত হ'ব। ডিষ্ট্ৰিক্টো নহয়, ষ্টেটৰ বাহিৰত হ'ব। কাৰণ আজি মই আপোনালোকক নাগালেণ্ডৰ এখন ষ্টেট নহয় ডিষ্ট্ৰিক্ট ডিমাপুৰ দেখুৱাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অকণ হেভি হ'বলৈ গৈ আছোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। চ' গাইজ, এয়া আজি মোৰ বসন্তি নাই, সেইকাৰণে এখন লোকৰ চাইকেল লৈ এতিয়া ফৰকাটিং যাব লাগিব। মানে গম পায় আমাৰ কলেজৰ পৰা নহয়, বাঘৰৰ পৰা আৰু কলেজৰ পৰা ফৰকাটিং বেছি দূৰ নহয়। চ' এতিয়া বাঘৰত আছিলোঁ, বাঘৰ পৰা এতিয়া এখন লোকৰ বাচন্তি এখন লৈ পিনি ফৰকাটিঙত গৈ আছোঁ। 4-5 কিলোমিটাৰমান হ'ব, চাইকেল চলাব লাগিব। যাম আৰু দে আৰু ব্লগবোৰ চাব, 2টামান এপিছ'ড আহিব হেভিকৈ। পূৰা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ 600 ছাবস্ক্ৰাইবাৰ্ছ অতি সোনকালে হৈ যায়। দেখিছে বসন্তি পূৰা যাবলগীয়া হৈছে দে আৰু এতিয়া দেখিছা হাৱা লাইক গৈছে। আজি লগৰখিনি ষ্টেচন পালেগৈ, চাইকেল ঘূৰাই আছোঁ এতিয়া 4টামান আছে, বেছি দেৰি নাই আৰু পাই যাম পূৰা দে আৰু। চ' এতিয়া আমি আহি ফৰকাটিং পাই গ'লোহি। ই যাব এতিয়া অভিজিত চাই দে, আমাৰ উজ্জ্বল এই ঋষিকেশ এবাৰ হাই কৰি দে। তই উজ্জ্বলক মিছ কৰিছোঁ বে। সাজু কেনেকুৱা আমাৰ এই সাজু, এইটো চাওঁ নিয়জা পাছত থাম, নিয়জা চিনিয়ৰ পাছত এইটো সন্মান দিম। এতিয়া ট্ৰেইন আহক, আমি উঠিলোঁ ট্ৰেইনত। तो हमारे एरिया है सामने हमारा बीजी एक्सप्रेस आ गया है। अभी हम लोग दीमापुर जाएंगे। ये खाजो हमने टिकट भी पूरा कर लिया है अभी। यार देखिए ट्रेन पूरा आ चुका है। आज एक सपना पूरा हो जाएगा ऋषिकेश का। ऋषिकेश साड़ी अब रखे ट्रेन तो दिलोगे फार्स्ट आम। सो এতিয়া আমি ট্ৰেইন আহি পাই গ'লোহি। ঋষিকেশ চিটটো পাই কেনেকুৱা লাগিছে তোমালোকক? এতিয়া আমি 17 কিলোমিটাৰ যাত্ৰা কৰি পাই যামগৈ ডিমাপুৰ। এইকেইটা বেলেগ হৈ দিলে কেলে এফালা এটা আমাৰ অভিজিত ভালকৈ বহ মোৰ আগত তই। দেখিছা গাইজ, এই আমাৰ নীৰজ দা, আমাৰ চিনিয়ৰ, ছুপাৰ চিনিয়ৰ, আমাৰ হেভি পাৱাৰ আছে ছুপাৰ চিনিয়ৰ। এতিয়া ট্ৰেইন চলক। খাজো এফাল চাই দিয়া এই চালা। চ' এতিয়া আমাৰ এয়া ট্ৰেইন ফৰকাটিঙৰ পৰা ওলাই গৈছে, পূৰা হেভি এক্সাইটমেণ্ট। দেখিছে আজি ফাৰ্ষ্ট টাইম এইফালৰ ফৰকাটিং পাৰ হৈ গৈছোঁ ট্ৰেইনত দে। সদায় এনেই ফৰকাটিঙৰ ৰৈ দিওঁ, বাট আজি ফৰকাটিঙৰ পৰা এইফালে গৈছোঁ দে। আৰু আজি পূৰা ডিমাপুৰ হেভিকৈ এক্সপ্ল'ৰ হৈ যাব। তো গাইজ দেখিছে ট্ৰেইনে পূৰা জোৰত স্পীড লৈ লৈছে। এতিয়া পাহাৰ দেখুৱাম আপোনালোকক, পাহাৰ মোবাইলটো হৈ পৰিব লাগি আছে, কিন্তু একো নাই, ৰিক্স ল'ম সেইটো মই, কাৰণ মোক ভিডিঅ' লাগে আপোনালোকক দিবলৈ। কণ্টেক্টৰ পাছত আমি কণ্টেক্ট নহয় অকণমান সময় লাগিব, প্ৰায় 70 কিলোমিটাৰমান হ'ব ডিমাপুৰলৈ দে। চ' এতিয়া আমি আহি পেলাই এতিয়া পাই গ'লোহি জামুগুৰি। ইয়াত চাগে ৰ'ব নহ'ব ঠিক নাই, ইয়াত ৰ'বও পাৰে নহ'ব পাৰে, বাট পূৰা চফা ষ্টেচন দেখি যাব লাগে, চাফ চিকুণ পূৰা। আমি এতিয়া জামুগুৰি পাই গ'লো। আছে এতিয়াও দূৰ অলপ আছে। ইয়াত ৰ'ব এতিয়া ইয়াত অকণমান দেৰি ৰ'ব। ধুনীয়া ষ্টেচন। এতিয়া কিমান দেৰি ৰ'ব ঠিক নাই ইয়াত। এতিয়া পূৰা ধুনীয়াকৈ আমি এটা
ছাবস্ক্ৰাইবাৰ বঢ়াই লৈছোঁ ইয়াত জামুগুৰিত আহি পেলাই পোৱালি এবাৰ চাই দে এই পোৱালি এবাৰ চা কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো কেনেকুৱা তোমাৰ হ'ব মজা মজা এক্সপিৰিয়েঞ্চ মজা বুলি হ'ব ট্ৰেইনৰ পৰা হৰণ চন মাৰিছে তাত জামুগুৰিৰ যাব আৰু দেখিছে এখন ট্ৰেইনৰ কিমান চফা ট্ৰেইনখন আপুনি দেখিছে এবাৰ লেটিংটো মই দেখাবলৈ চেষ্টা কৰিম ট্ৰেইনখনৰ দেখিছে আমাৰ খানা দোকান আছে সঁচাকৈ ট্ৰেইনখন চফা আছে বহুত চফা ট্ৰেইনখন ই বহুতকৈ সঁচা চফা ট্ৰেইনখন বহুত চফা ন সঁচা ট্ৰেইনখন চফা আছে বহুত চফা এতিয়া আমি আহি পেলাই সৰু পথা পাই গ'লোহি এইটো ষ্টেচনটো বহুত ডাঙৰ হ'ব লাগে দেখিছে অভাৰব্ৰিজ চব আছে পূৰা এটা কাৰণ নামি যাম আমি দেখিছে এটা আৰু ডাঙৰ কৰি আছে এইটো পূৰা ধুনীয়া চফা ষ্টেচন পূৰা আমাৰ পৰাই লেতেৰা আছিলে হয়তো বস্তা পেলাই দিলে কোনোবাই কেনেকুৱা লাগিছে মানে এজন বিখ্যাত ইউটিউবাৰ লগত আহি তোমাৰ কেনেকুৱা লাগিছে তুমি গম পোৱা নাই কাইলৈ বহুখিনি ফেমাছ হৈ যাব বুলি আমাৰ ইয়াত দাদা এজন পাইছে আমি ছাবস্ক্ৰাইব কৰাই দিছোঁ ধুনীয়াকৈ এয়া আমি অকণমান এতিয়া অকণ পাহাৰৰ ফিল এটা পাই গৈছোঁ মানে আমি লাহে লাহে এতিয়া ডিমাপুৰ পাইছোঁহি আৰু বেছি দূৰ নাই দেখিছে पूरा अपन पहाड़ का जो फील है वो मिल चुका है हम लोगों को अभी। देखिए गाइस कैसा व्यू है पूरा।
तो गाइस আমি এটা ডিমাপুৰ পাই গ'লোহি ভিৰ देखिए गाइस कितना भीड़ है वहाँ पे মানুহ বেয়া বেয়াকৈ উঠিব এতিয়া আমি জাপ মাৰি নামিব লাগিব এতিয়া ভিৰ চাওক गाइस এটা ডাইৰেক্ট বাই বাই দি পিনি আমি এতিয়া ডিমাপুৰ নামি দিম দেখিছে गाइस কেনেকুৱা ভিৰ गाइस কেনেকুৱা উৎপাত চক নামিব পৰা নাই আমি ভিৰ হৈ গৈছে পুৰা এইফালে নামিব নাই এইফালে গটৰ এটা আছে এইফালে নামিব নোৱাৰি গাইছ এইফালে নামিব লাগিব এতিয়া আমি যেন তেনে কৰি হ'লো गाइस फाइनली नामी दिलो আমি তেনৰ পৰা ভিৰ চক গাইস ভিৰ কেনেকুৱা চক गाइस ভিৰ হৈ গৈছে নাম বল ভিৰ আমি কেনেকুৱা হৈছে দেখিছে কেনেকুৱা ভিৰ এয়া পুলিচে দেখিছে ভিৰ কণ্ট্ৰল কৰি আছে সঁচাকৈ ডিমাপুৰ ষ্টেচনটো বহুত ডাঙৰ আজিলৈকে হোৱা নাছিলোঁ তোমাৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ নে কি তোমাৰ ভাগৰ ভাল মজা লাগিছে দেখিছে গাইছ লাইক ওয়াও পিও আমাৰ বেছি খেলা गाइस हमें क्या फर्स्ट है डोसा के साथ हमारा खाना का जो काम है वो आरम्भ कर दिया हमने देखिए पूरा इहते आम नरले आगते खाई दिले पूरा इतना हम यहाँ खाम इतना गाइस देखिए कितना अच्छा स्टेशन है ये पूरा पूरा डांगर स्टेशन पूरा एयरपोर्ट टाइपर फिल्ड आब अपना बाहिर गलो देखिए गाइस केनेका चालिया गाइस बाहिर पा स्टेशन केनेका चालिया चक अपन लगे এটা আমাৰ লগৰকেইটাক বিচাৰিব গ'লো আমি গৈ পেলাই ক'ত গ'ল সেইকেইটা আমাৰ লগৰকেইটা কিমান ভিৰ চক নাবে গাইছ আৰু এটা কথা বহুত চফা নিচিনা লাগিছে চফাই মানে পুৰা ধুনীয়া পাই গ'লো খাজো মই কেনেকুৱা লাগিছে পৰিৱেশটো কেনেকুৱা লাগিছে পৰিৱেশটো কেনেকুৱা লাগিছে মাৰ্কেট মানে পুৰা হেভি একদম টাউন এৰিয়া আছে আপোনাৰ টাউন ভুজিয়া চুজিয়া উলিয়াই যাব লাগে নাগালেণ্ডৰ ট্ৰান্সপৰ্ট অফিচটো মানে এইটো বাছ ষ্টেচনটো আমি গৈ থাকিম ঘূৰিছোঁ চব কিনিম ৰ কেলে চিন্তা কৰ सब बेच के घर भेज दो मजा लिखे और सफा बे बहुत सफा था हाँ आम बहुत बहुत सफा था ना बे कोने ना बहुत सफा दे बहुत सफा था खाजो अभिजित बेया सफा बे बस्तु को এতিয়া আমি গৈ আছোঁ এতিয়া ডিমাপুৰ এখন ফেমাছ জেগা হংকং মাৰ্কেটলৈ গৈ আছোঁ এতিয়া আমি কোনফালে যাব লাগিব সেইটো চাইড আছে গাইছ অভিজিত কেনেকুৱা লাগিছে তোমাৰ এতিয়া আমি গৈ আছোঁ হংকং মাৰ্কেট এতিয়া আপোনাৰ গাড়ীত আপোনালোকে এনেল দেখিছে নাই গাড়ীত আপোনালোকে আমি মানে নাগালেণ্ড পাই গ'লোঁ দেখিছে নাই আপুনি আমি এটা ভুল ৰাস্তাত গৈ আছিলোঁ এটা শুদ্ধ ৰাস্তা যাম এতিয়া আমি হংকং মাৰ্কেটলৈ তুমি কহিমা যাব পাৰিব দেখিছে গাইছ মানে এখন নাগালেণ্ডৰ বাছ ষ্টপ এইটো বহুত ডাঙৰ বাছ ষ্টপটো
এতিয়া আমি যাম হংকং মাৰ্কেটলৈ ফাৰ্ষ্ট আমাৰ ডেষ্টিনেশ্যন হ'ব